ঢাক বাজা কাসর বাজা উলু দেয়ার শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো ধ্বনি নতুন গানের ঝনঝনি সারা দিয়ায় খুশিতে মন নাচে Hey guys, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। পোনপ্ৰথমে পলমকৈ হ'লেও দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা শুভকামনা থাকিল সকলোলৈ। তো জনাব কমেণ্ট কৰি পূজা কেনেকৈ গৈছে। আমাৰতো ভালেই গৈছে। চ' আজি পূজাৰ শেষৰটো দিন অৰ্থাৎ নৱমী। আৰু যদি আমাৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে সেই চেনেলটো প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব লগতে যদি ভিডিওটো চাই ভাল পায় লাইক কমেণ্ট কৰি জনাব আৰু গাইজ আজি গোটেই ডিব্ৰুগড় টাউন ফুৰিম ক'ত ক'ত কি বনাইছে আপোনালোকক সকলোখিনি দেখাম আৰু ডিব্ৰুগড় ভিৰ চাব আপোনালোকে আৰু ডিব্ৰুগড় দৃশ্য কৈছিনে বহুত ভাল লাগে আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম গাইজ আহি আমি বঙালগাঁৱত ধুনীয়ালি পালোহি বঙালগাঁৱতে এখন হৈ আছে আমাৰ লগত কেইজনমান লগৰ আছে সিহঁতি কিবা কিবি ক'ব বোলে আমাৰ নতুন লগৰ কিবা এটা কৈ দিয়া বৰ্তমান এতিয়া আমি পূজা চাব যাম ক'ত যাম কৈ দিয়া ডিব্ৰুগড় কাটানাত চাবলৈ চাই দেখা ভিডিঅ'টো এইটো বিকাশ ফেকু দা কিবা এটা আছোঁ এতিয়া বৰ্তমান ওলালোঁ আৰু লাহেকৈ গৈ আছোঁ আগলৈকে চাই থাকক মজা পূজা ওচৰলৈ গৈ আছোঁ কেদাৰনাথ যাম আমি গৈ আছোঁ One hour later. Hey guys, আহি পালোহি আমি প্ৰতিদিন পাছফালে দেখিছে নাই বাই হয় বাই যোনে হয় তো গাইজ ডিব্ৰুগড় ছুটিদিন তো এতিয়াৰ পৰা আপোনালোকে সকলোখিনি পূজা দেখি পাব তো বলক চাই থাকোঁ 2 hours later. One hour later. পূজা চাই কেনেকুৱা লাগিলে পূজা চাই আচ্ছা এখন চালোঁ ভাল লাগিলে আৰু চাবলৈ আছে বহুত আছে টাউনত যোৱাই নাই এই অংকুৰ আছে আচ্ছা কিবা এটা কৈ দিব অংকুৰ কৈ দিয়া চাই কেনেকুৱা লাগিলে চাই বহুত ভাল লাগিলে আমি চাবলৈ আছে হয় নাই চাবলৈ আছে বহুত আছে চাবলৈ গৈ আছোঁ চাব আছে আৰু অলপ পিছত ধুনীয়াকৈ একদম মজা বস্তু দেখুৱাইছোঁ আপোনালোকক গৈ থাকক চাই থাকক কণ্টিনিউ কৰি থাকক ভিডিঅ'টো এফালে আমাৰ গেং আছে ঐ কিবা কিবি কৈ যোৱা আৰু কেনেকুৱা লাগিছে গৈ আছোঁ আৰু
হা কোৱা কোৱা ডিব্ৰুগড় চাই কেনেকুৱা লাগিছে কোৱা লৈ আছো গৈ আছো পোৱাহি নাই পাম এতিয়া বলক পূজাবোৰ আপোনালোকে চাই আছে যিহেতু তো কেনেকুৱা পাইছে জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব দেই 2 hours later. ঢাক বাজা কাসর বাজা উলু দেয়ার শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা হে ঢাক বাজা কাসর বাজা উলু দেয়ার শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা বলো দুর্গা মাই কি বলো দুর্গা মাই কি আরে বলো দুর্গা মাই কি তুমি যে মা তোমার স্নেহ ফাইনালি গান কেদারনাথ পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা মা আরে এলো 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 মা দুর্গা মা ফাইনালি গাইস কেদারনাথ আদি আদি ও নদী ও গতি রগতি তুমি ত্রিশূল ধারী বাবা বাবা বলে বাবা দেবা দেবা ও মহাদেবা বাবা বাবা বলে বাবা দেবা দেবা ও মহাদেবা কেদারনাথ गाइस बेड़ा कष्ट आगे बढ़ते रहिए এখন গাইস কেদারনাথৰ মূৰ্তি পাইছে এইফালে ভিডিঅ' কৰা ব্যস্ত ফটো মৰা ভিডিঅ' কৰা ব্যস্ত আৰু নাযাওঁ চাগে গাইছ আৰু নাযাওঁ গাইছ বেছি সোমালে বেয়া হ'ব রেলগাড়ি देखिए हमारा रेलगाड़ी के पास वाला से रुको जरा सबर करो আমি কেদাৰনাথ চাই আহিলে আমাৰ গেং আছে তই কিবা কিবি কৈ দিয়া বহুত কষ্ট বাগৰি আমি কেদাৰনাথ পালোহি আমাৰ ট্ৰেইনলৈ কেদাৰনাথ চালো গাইছ কেদাৰনাথ বহুত কষ্টকৈ চালো দেই অংকুৰ কিমান কষ্ট হ'ল কৈ দিয়া কৈ দে ইমান ভিৰ ৰিয়েল কেদাৰনাথ যাবলৈ যিমান কষ্ট নহয় ইয়াতকে ডুপ্লিকেটটো বেছিকৈ কষ্ট যেন পাইছিলোঁ আৰু দেই ৰেলগাড়ীত গৈছোঁ তই কৈ দে কিবা এটা আমি ট্ৰেইন গৈ লৈ গৈছোঁ সাতটা দবা ঐ ঠেকু নকওঁ কিবা ৰেলগাড়ীখন কেনেকুৱা লাগিলে চ' এইটো আমাৰ গেং আছিলে
গাইজ কিমান কষ্ট হৈছে আমি জানো সোমাবলৈ কষ্ট ওলাবলৈ কষ্ট মানুহ চাব পাৰিছে আপোনালোকে তো বলক এতিয়া আৰু যা ক'ত ক'ত যাওঁ কি কৰোঁ আপোনালোক দেখাম তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰি যাব দেই তুমি যে তোমার স্নেহ মায়ার নেই তুলনা সপ্তমীতে তোমারে আসনে দিলাম নতুন জামা নতুন শাড়ি ঘরে পুজো বারো আরে সবকিছুতে প্রেম জড়িয়ে আছে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে সারা দিয়ে খুশিতে মন নাচে এলো 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 মা দুর্গা আরে এলো 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 মা দুর্গা তো গাইজ ইয়াত মানে পেপাৰ প্ৰতিযোগিতা হৈছে এতিয়া চবে চাব হা আমাৰ গেংখিনি এয়া পেপাৰ বজোৱা বঢ়িয়া খালি গ'ল মাজতে এটাই বঢ়িয়া ফিল কেনেকুৱা লাগিছে বঢ়িয়া কেনেকুৱা মজা লাগিছে পেপাৰ ৰাহুল কেনেকুৱা বিকাশ বুমৰ লগতে কিবা এটা খাই মজা লগতে কিবা এটা খাই আহিলে কিবা বিশেষকৈ ভাল হ'ব ন যাম এতিয়া কিবা এটা খাওঁ পূজা বহুত চালোঁ ৰেলগাড়ী বনি গোটেইখিনি বেয়া কষ্ট হৈছে এতিয়া যাওঁ কিবা এটা খাওঁগৈ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক দেই এয়া গাইজ খাবলৈ ৰেডি মনদীপ কিবা এটা কৈ দিয়া পিছত এয়া চাহ খাইছোঁ এইপিনে কচুৰি এইফালে অংকুৰে খাই আছে অংকুৰ খাই ভাল লাগিছে এইফালে আমাৰ লাকি ঐ আশিষ কিবা এটা কৈ দিয়া কচুৰিয়া কি খাইছা চাটনি কয় নেকি আৰু লগতে চাহ আছে অসমীয়া বিকাশ আছে ঐ অভি কিবা এটা কৈ দিয়া কি খাইছা আমি বহুত ঘূৰি ফুৰি মানে ইয়াত আহিছোঁ খাইছোঁ বহুত ভোক লাগিছে বিকাশ বহুত ভাল লাগিছে কেনেকুৱা ঐ এইটো মোক কচুৰি দিছিলে কিন্তু চাটনিটো দিয়া নাছিলে এতিয়া দিছে ইমান লেটত দিছে চাটনিটো যি কয় চাটনিটো মজা লাগিছে গম পাইছেনে মজা লাগিছে মজা লাগিছে মজা কিয় চচ এইটো অংকুৰ কৈ দে কিয় চচ বেঙেনা চচ হা বেঙেনা চচ কওকচোন এইটো বোলে বেঙেনা চচ লাগিছেনে চাই এইটো মন্দিৰে কৈছে নহ'লে বিজলকীয়া লওঁ ঐ বিকাশ সেইটো বোলে বেঙেনা চচ হয় মন্দিৰে কৈছে কচুৰ চচ ই কৈছে কচু ই কৈছে বেঙেনা তই কি কৈছ ই বিলাহী কৈছে তই কি কৈছ সি গম নাপায় আৰু তই কি কৈছ এইটো কিহৰ চচ হয় এইটো ডালিম ডালিমৰ তই তই কিবা এটা কৈ দে কমেণ্ট বিলাহী ই বিলাহী আলু চচ হ'ব নেকি তো বলক খাওঁ আৰু যাব আছে অলপ ফুৰিবলৈ আৰু খাই পিনে লগ পাম 1 hour later.
কৈ দে কিবা এটা কৈ দিয়া চা অ' জেলেপি খাই কেনেকুৱা লাগিছে ভাল লাগিছে ঐ বিকাশ অংকুৰ তই কৈ কৈ দে তই কিবা এটা তই এতিয়া লাষ্টত আহিছ ই বহুত দেৰিকৈ আহিলে গাইছ ঐ শেষ ঐ অভি শেষ জেলেপি খাই কেনেকৈ লাগিছে পূজা মানে জেলেপি পূজা মানে জেলেপি আঙুলি চলিব মন গৈছে নাই ইমান মিঠা আছে আঙুলি চলিব মন গৈছে পূজা মানে কি পূজা মানে কি পূজা মানে জেলেপি পেপাৰ বজাৰ মাত্ৰ ভাঙি গৈছে বেয়া নাপাব গাইছ এইটো ডিব্ৰুগড় শ্ৰীনগৰ বলক চাওঁ তাকেতো ওকে আমাৰ আকৌ পূজা চাব আহিছ নে কি কৰিব আহিছ মাতে নোলাই মাত বহি গৈছে হয় নেকি পেপাৰ বজাৰ অৱস্থা নাই হা বাকী আৰু যদি ভিডিঅ'টো চাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব কি এটা বকিব নেকি বাকীখিনি আপোনালোকৰ কাৰণে চোৱাক আমি মাজে খোজকাঢ়ি গৈছোঁ বাইক গাড়ীতে সোমাব নিদিয়ে আপুনি ইমানটো কৰিব নোৱাৰে নেকি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নোৱাৰে নেকি আৰু গাইছ কোনটো পূজা বেষ্ট লাগিলে কমেণ্ট কৰি জনাব একো বিশেষ বস্তু লোৱা নাই কিন্তু এটা বস্তু লৈছোঁ আমি পূজা বুলি অকল এটাই বস্তু লৈছোঁ গোটেই গেং লৈছোঁ দেখাই দিছোঁ চ' গাইছ ফাইনেলি গোটেই ডিব্ৰুগড় টাউন ফুৰি পানি এতিয়া আহিলোঁ য'ৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ তাতে আহি পাইছোঁহি ঐ কিবা কিবি কৈ দিয়া ঐ বিকাশ আজি চাই কেনেকুৱা লাগিলে ফাৰ্ষ্ট ক্লাছ তোক কেনেকুৱা লাগিলে ঐ কিবা ক আকৌ একদম জুই ভাল লাগিলে আজি গৈ একদম মজা লাগি পইচা লগ লাগিছে তুমি কৈ দিয়া কিবা কালি আহি আছে ব্লগ চ' গাইছ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ চ' আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আমি আহিম আকৌ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব দেই গাইছ বাই বাই